যাত্ৰীবাহী বিমানৰ ভিতৰত বেছিভাগ মহিলা কৰ্মচাৰী হোৱাৰ কাৰণ কি আপুনি বাৰু কেতিয়াবা ভাবি চাইছেনে? মহিলাসকলৰ কামৰ এনে কি বিশেষত্ব আছে যে যাত্ৰীবাহী বিমান এখনত আমি বেছিভাগ মহিলা কৰ্মচাৰীক লগ পাওঁ? আপুনি যদি কেতিয়াবা উৰাজাহাজ অৰ্থাৎ বিমান যাত্ৰা কৰিছে বা কৰাও নাই, কিন্তু চিনেমাত হলেতো দেখিছে যে যাত্ৰীবাহী বিমানত ধুনীয়া পৰিপাতি সাজপাৰ পৰিধান কৰি কেইবাগৰাকী যুৱতীয়ে পেছেঞ্জাৰসকলক আদৰ সাদৰে বিমানৰ ভিতৰলৈ লৈ গৈছে। বিমান যাত্ৰাৰ আৰম্ভণিতে এটা ভাল লগা দৃশ্য আমি সকলোৱে দেখোঁ। তাৰ পাছতো আপুনি নিশ্চয় মন কৰিছে যাত্ৰাকালত বহুকেইগৰাকী মহিলাই আপোনাক যাত্ৰাৰ শেষলৈকে বিভিন্ন সেৱা আগবঢ়াই আছে। বিশ্বৰ সকলো যাত্ৰীবাহী বিমানে মহিলাক উৰণ শুশ্ৰূষাকাৰী হিচাপে পুৰুষতকৈ অগ্ৰাধিকাৰ দিয়ে বেছি। অকল সেয়ে নহয়, এখন বিমানৰ উৰণত ভিতৰত যিখিনি কৰ্মচাৰীয়ে কাম কৰে তাৰে বেছিভাগ মহিলাই থাকে। এনে ক্ষেত্ৰত কেতিয়াবা বাৰু আপোনালোকৰ মনত প্ৰশ্ন জাগিছেনে? বিমান যাত্ৰাত পুৰুষৰ সলনি কিয় মহিলাই আপোনাক শুশ্ৰূষা প্ৰদান কৰে? কিয় বিমানখনত মহিলা কৰ্মচাৰীৰ সংখ্যা বেছি? ইয়াৰ অন্তৰালত কেইটামান কাৰণ আছে। আজি আপোনালোকক অৱগত কৰিবলৈ বিচাৰিছোঁ এই কাৰণসমূহ। আপোনাৰ মনলৈ হয়তো প্ৰথমেই এটা কথা আহিছে, মহিলাসকল দেখিবলৈ যিহেতু সুন্দৰী, সেয়ে এই কামত তেওঁলোকক বেছিভাগ অগ্ৰাধিকাৰ দিয়া হয়। কিন্তু এইটো প্ৰকৃত কাৰণ নহয়। প্ৰথমতে ইয়াৰ লগত এক মনস্তাত্ত্বিক কথা জড়িত হৈ আছে। মনস্তাত্ত্বিক দিশৰ পৰা এইটো সঁচা যে মানুহে পুৰুষে কোৱা কথাতকৈ মহিলাই কোৱা কথা বেছি মন দি শুনে। তেওঁলোকৰ কথা যাত্ৰীসকলে কাৰ্যত মানিও চলে। যিহেতু সুৰক্ষাৰ নিয়মবোৰ বিমান যাত্ৰাত মানি চলা খুবেই প্ৰয়োজন, সেয়ে এই সুৰক্ষাৰ কথাখিনি সদায় ঘোষণা কৰে এয়াৰ হোষ্টেছসকলে। বিমান সেৱাত মহিলাক অগ্ৰাধিকাৰ দিয়া দ্বিতীয়টো কাৰণ হৈছে মহিলাসকল পেছেঞ্জাৰে বিচৰাৰ দৰে নম্ৰ আৰু মৰমীয়াল। মহিলাসকলৰ মৰমীয়াল প্ৰকৃতিয়ে পেছেঞ্জাৰসকলৰ মনত বিমান সেৱা আগবঢ়োৱা কোম্পানীটোৰ প্ৰতি এক যোগাত্মক দৃষ্টি আনিব পাৰে। এইটোৱেও ভবা হয় যে মহিলাসকলৰ পৰিচালনা কৰিব পৰা ক্ষমতা বেছি ভাল, কিয়নো তেওঁলোকে যিকোনো কথা ভালদৰে শুনে আৰু সেইমতে পালনো কৰে। যাত্ৰীবাহী বিমান সেৱাত মহিলা বেছিকৈ লোৱাৰ আন এটা কাৰণ হৈছে মহিলাসকলৰ ওজন। যিমানে বিমান এখনত কম ওজন যায়, সিমানে বিমানখন উৰণত সুবিধা হয়। পুৰুষৰ তুলনাত মহিলাৰ ওজন কম, সেইবাবেই উৰাজাহাজৰ ভিতৰত ক্ষীণ শৰীৰৰ মহিলা দেখা পোৱা যায়। এইবোৰ কাৰণতে যাত্ৰীবাহী বিমানত অধিক মহিলা কৰ্মচাৰী আৰু শুশ্ৰূষাকাৰী দেখিবলৈ পোৱা যায়। অৱশ্যে ইয়াৰ বিপৰীতে বেছি কষ্টকৰ কামৰ ক্ষেত্ৰত বিমান সেৱাই পুৰুষ শুশ্ৰূষাকাৰীক অগ্ৰাধিকাৰ দিয়ে। নহয়নে এয়া আচৰিত কথা? আজি আপুনি জানিব পাৰিলে যাত্ৰীবাহী বিমানৰ ভিতৰত বেছিভাগ মহিলা কৰ্মচাৰী কিয় ৰখোৱা হয়। যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব।